ইয়াৰ কেছ আছে, কেছটো চলি থাকিব, সেইটো কণ্টিনিউ কৰিম আমিও নেৰিম। মোৰ ঘনিষ্ঠ বুলি নহয়, BTC কণ্ট্ৰেক্টাৰ হয়, মেলা আছে এনেকুৱা মানুহ। এই UPPLত যাই পেলাই আজি UPPLত প্ৰাৰ্থী হৈ গ'ল, কোকৰাঝাৰ পশ্চিমত এনে হাৰিব। যিমান পইচা পেলাইলেও এই কেণ্ডিডেট UPPLৰ কেণ্ডিডেটটো হাৰিব, হাৰাটো খাটাং, লাভ নাই। এইবাৰ চৰকাৰ আমাৰেই হ'ব, মহাজোঁটৰে চৰকাৰ হ'ব। আমাৰ যথেষ্ট ষ্ট্ৰং হৈ আহি আছে মহাজোঁটৰ হৈ, আমি ক'ত জিকিব হাৰিব এইবিলাক হিচাপ মই ডেইলি দি আছে। মুঠতে আমাৰ মহাজোঁটে চৰকাৰ গঠন কৰাটো খাটাং। UPPL যোৱাৰ মূল কাৰণ সিটো BPF পাৰ্টিৰ মানুহ নহয়, এনে কণ্ট্ৰেক্টাৰহে সি ব্যৱসায় কৰে, মাফিয়া এইবিলাক মানে BTC টাকা লুট, BTC পইচাটো লুট কৰি নিয়া যায়। এতিয়া ইলেকশ্যন খেলিব। হিমন্ত বিশ্ব শৰ্মা কৈছে প্ৰথম পৰ্যায়ত ইয়াত 5ৰ পৰা 10টা ছিট পাব পাৰে BJPয়ে ফাৰ্ষ্ট ফেজত 5ৰ পৰা 10টা সমষ্টি ফাৰ্ষ্ট ফেজত BJPয়ে জিকিব। বাকী কংগ্ৰেছ আৰু আমাৰ সেইফালে AUDF আৰু কংগ্ৰেছটো আৰামত 20টা নিচিনা আহিব এইবাৰ ফাৰ্ষ্ট ফেজত 15-20টা ভিতৰত আহিব। আৰু এইফালে জাতীয় পৰিষদ আছে, ফাৰ্ষ্ট 10টা আহিব। এইফালে ৰাইজৰ দল আছে, মুঠতে আহিব বহুত ভালকৈ ৰিজাল্ট আহিব ফাৰ্ষ্ট ফেজত। মই হিচাপ দি আছোঁ ফাৰ্ষ্ট ফেজত BJPয়ে মোৰ হাততে 10টা সমষ্টি হাৰি আছে, 10টা সমষ্টিটো BJPয়ে হাৰি আছে মোৰ হাতৰ পৰাই। সময়ত মই বহুতবাৰ কৈছোঁ, অহাকালিও আছে, অহাকালি আৰু কৈ আছোঁ। একো প্ৰভাৱ নপৰে। অমিত শ্বাহ আহক, প্ৰাইম মিনিষ্টাৰ আহক, ইয়াত কোনোবা অমিত শ্বাহ বা কোনোবা প্ৰাইম মিনিষ্টাৰ বা কোনোবা হিমন্ত প্ৰভাৱ নপৰে আমাৰ BTCত।